নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আমি সকলোৱে জানো যে লোভৰ ফল ভয়ানক হ'ব পাৰে। সেয়ে আজি এটি লোভী কুকুৰৰ কাহিনীৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। এই সময়ত কুকুৰ এটাই মুখত ৰুটি এটুকুৰা লৈ ক'ৰবালৈ গৈ আছিল। কিছু দূৰ আগত এটা নলা আছিল। ইয়াৰ গভীৰতা বেছি নাছিল আৰু পানীও কম আছিল। কুকুৰটোৱে যেতিয়া পানীৰ মাজেৰে যাবলৈ ধৰিলে তেতিয়া পানীত তাৰ প্ৰতিফলন দেখিলে। তাৰপিছত কুকুৰটোৱে ভাবিলে আন কোনোবা কুকুৰে পানীত ৰুটি কঢ়িয়াই লৈ ফুৰিছে। তাৰ ৰুটি কাঢ়ি আনিব পাৰিলে মোৰ ৰুটি বেছি হ'ব আৰু মোৰ দিনটো সুকলমে পাৰ হ'ব। সেই ভাবি কুকুৰটোৱে ছায়া কুকুৰটোক ভয় দেখুৱাই তাৰ ৰুটি কাঢ়িবলৈ মুখখন মেলি দিয়াৰ লগে লগে তাৰ মুখত থকা ৰুটিখনো পানীত পৰিল। তেনেতে লোভৰ বাবে কুকুৰটোৱে নিজৰ ৰুটিও হেৰুৱাবলগীয়া হ'ল আৰু এতিয়া কুকুৰটো খালী হাতেৰে উভতি আহিব লগা হ'ল। বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা আমি শিকিব পাৰোঁ, আমি সৰুৰে পৰা শুনি আহিছোঁ যে বেছি লোভ বেয়া কথা, যি আছে তাতেই সন্তুষ্ট হোৱা উচিত। ইয়াৰ অৰ্থ এইটো নহয় যে আমি অধিক উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা উচিত। বহুত উপাৰ্জন কৰক, কিন্তু যিমান পাৰে উপাৰ্জন কৰক। সেই কথাত সন্তুষ্ট হওক যে মই উপাৰ্জন কৰিছোঁ এনে নহয়, কিন্তু মই দুখী যে মই আৰু অধিক উপাৰ্জন কৰিব পাৰিলোহেঁতেন। এনে লোভ থাকিলে মানুহৰ সুখো পূৰণ নহ'ব। ধন্যবাদ।